হেল্ল' গাইজ, আজি মই তোমালোকক ক'ম যে মাই 11 চাৰ্কল অসমত কেনেকৈ খেলিবা। মই যোৱা 2 বছৰ ধৰি মাই 11 চাৰ্কল খেলি আছোঁ। অনলি মাই 11 চাৰ্কলে নহয়, ড্ৰিম 11, ফেণ্টাসি 11, ভিজন 11 আৰু বহুত ধৰণৰ ফেণ্টাসি এপ অসমত খেলি আছোঁ। আজি তোমালোকক ক'ম যে তোমালোকে ফেণ্টাসি কেনেকৈ অসমত খেলিবা। ড্ৰিম 11ৰ ওপৰত ভিডিঅ' বনোৱা আছে, তোমালোকে যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংকটো পাই যাবা। তোমালোকে যদি নতুন হয় আৰু তোমালোকে যদি মাই 11 চাৰ্কলত যিকোনো এটা কণ্টেষ্ট খেলিম বুলি ভাবা, তেনেহ'লে তোমালোকৰ এই ৰেষ্ট্ৰিক্টেড এৰিয়াৰ প্ৰব্লেমটো দেখা দিব। আজিৰ এই ভিডিঅ'টো তোমালোকক ইয়াৰ সলিউশ্যনটো ক'ম, সেইকাৰণে ভিডিঅ'টো কমপ্লিট চাবা। পইণ্ট নম্বৰ 1, তোমালোকৰ তাত যদি মাই 11 চাৰ্কল আছে বা তোমালোকে যদি ডাউনলোড কৰা নাই, ভালেই কথা। প্ৰথমে তোমালোকে তোমালোকৰ মাই 11 চাৰ্কলটো আনইনষ্টল কৰা, মানে ডিলিট কৰা। তাৰ পাছত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত তোমালোকে মাই 11 চাৰ্কল অসমত খেলিব পৰা এপৰ লিংকটো পাবা। তাৰ পৰা ডাউনলোড কৰিলে তোমালোকৰ 50 to 60% অসমত আৰামছে খেলিব পাৰিবা। মাই 11 চাৰ্কল অসমত খেলিব পৰা লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। মই দিয়া লিংকৰ পৰা ডাউনলোড কৰাৰ পাছত তোমালোকে ডাইৰেক্ট মোবাইল ছেটিংছত যাবা। মোবাইল ছেটিংছত গৈ পেলাই চাৰ্চ কৰিবা এবাউট ফোন। এবাউট ফোন চাৰ্চ কৰাৰ পাছত ভাৰ্চন বাটনটোত যাবা। ভাৰ্চন বাটনত গৈ পেলাই বিল্ড নম্বৰত নন ষ্টপ 7-8 বাৰ নন ষ্টপ ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকৰ ডেভেলপাৰ অপশ্যনটো অন হৈ যাব। তোমালোকৰ মোবাইলত যদি এনেকুৱা ধৰণৰ ছেটিংছ নাই, তেনেহ'লে তোমালোকে ইউটিউবত চাৰ্চ কৰা। এইটো ৰিয়েলমি মোবাইল হয়, তোমালোকৰ যিয়ে মোবাইল আছে, যদি ৰেডমি হয় ৰেডমি ডেভেলপাৰ অপশ্যন অন বুলি ইউটিউবত চাৰ্চ কৰা, ডেভেলপাৰ অপশ্যন অন কৰা ভিডিঅ' আহি যাব। এইখিনি কৰাৰ পাছত তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ GPS এমুলেটাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিবা। এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত চাইন ইন কৰি ল'বা, মানে তোমালোকে এই এপ্লিকেশ্যনটো অন কৰি ল'বা। অন কৰাৰ পাছত তোমালোকে আকৌ এবাৰ মোবাইল ছেটিংছত যাবা আৰু এইবাৰ চাৰ্চ কৰিবা চিলেক্ট মক লোকেশ্যন। চিলেক্ট মক লোকেশ্যন চাৰ্চ কৰাৰ পাছত ইয়াৰ অপশ্যনটো আহি যাব। অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তোমালোকে যি GPS এমুলেটাৰ অন কৰিছিলা, মানে ডাউনলোড কৰিছিলা, তাত ক্লিক কৰি দিবা। এইখিনি কৰাৰ পাছত তোমালোকে GPS এমুলেটাৰ অন কৰিবা। অন কৰাৰ পাছত তোমালোকে ইয়াতে ফেণ্টাসি লিগেল হোৱা এখন ষ্টেট, এক্সাম্পল মহাৰাষ্ট্ৰ, দিল্লী, ৱেষ্ট বেংগল, এনেকুৱা এখন ষ্টেট চাৰ্চ কৰিব লাগিব। মই দিল্লীৰ লোকেশ্যন দিম, সেইকাৰণে দিল্লী চাৰ্চ কৰাৰ পাছত লোকেশ্যন বাটনটোত ক্লিক কৰি দিম। ক্লিক কৰাৰ লগে লগে মোক দিল্লীৰ লোকেশ্যনত লৈ যাব আৰু তাৰ পাছত এই লোকেশ্যনৰ চিম্বলটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পাছত মোৰ অসমৰ লোকেশ্যনটো চেঞ্জ হৈ দিল্লীৰ লোকেশ্যন হৈ গ'ল। এতিয়া তোমালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া মাই 11 চাৰ্কল এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ পাছত লগ ইন কৰিবা। লগ ইন কৰি পেলাই তোমালোকে যদি যিকোনো এটা কণ্টেষ্ট লগাব যোৱা বা পইচা এড কৰিব যোৱা, তেতিয়া একোৱে প্ৰব্লেম নোপোৱা। 100% ৱৰ্কিং টিপছ হয় এইটো। তোমালোকে এই টিপছকেইটা ফ'ল' কৰিলে ফেণ্টাসি 100% অসমত খেলিব পাৰিবা। তোমালোকৰ মেইন পইণ্টটো হৈছে যে তোমালোকে মই দিয়া লিংকৰ পৰাই মাই 11 চাৰ্কল ডাউনলোড কৰিবা। যদি প্লে ষ্ট'ৰ নাইবা ক্ৰমৰ পৰা মাই 11 চাৰ্কল ডাউনলোড কৰা, তেনেহ'লে তোমালোকে অসমত খেলিবলৈ প্ৰব্লেম পাবা।